এই গাইজ সাগৰ অন টু ডি ব্লগ স্পৰ্টিং আৰু মই এতিয়া চাই আছোঁ 6 মাইল আপোনালোকে চিনি পোৱা নাই প্ৰথমবাৰ আহিছে কেমেৰাত আৰু আগৰ পিনেও আছে দুটা এইটো মিষ্টাৰ পৰীক্ষিত হেল্ল' আৰু ধন তো আমি আগতে বহুত ব্লগ আছিলোঁ কাৰণ এতিয়া চবেই কৰ্মত ব্যস্ত আৰু চবে কাম কৰে চব বেলেগ বেলেগ কাম কৰে আৰু বহুত দিনৰ মূৰত লগ পায় আৰু একেলগে আছোঁ আৰু মই যিহেতু দোকানখন দিছোঁ আপোনাৰ দোকানখনত কিবা কিবি বস্তু নিবৰ কাৰণে মই গুৱাহাটীত গেলে আহিছোঁ বস্তুটো বাহিৰৰ পৰা আহিছে একেলগে আহিব আৰু এতিয়া মই ৰিচিভ কৰিব লাগিব তো দিয়ক চাই আহি পালোঁ পাংচাৰি অলপ হালকা হৈ লওঁ ইয়াতে বাকী গোটেইকেইটাই হালকা হৈ আছে বাৰু নেদেখাওঁ মই তো আৰু আহি পালোঁ আজ্ঞা ধৰি এনেকৈ কথা পাতি পাতি আৰু ভাস্কৰ ভাই হ'ল মোৰ সৰুৰ পৰাই বিৰাট লগ আছিল আৰু তাৰ গুৱাহাটীত বিজনেছ কৰে প্লাছ ই ঠিকা কৰে আৰু তাৰ বহুত কেইখন বিজনেছ আছে আৰু আমি এতিয়া সৰুৰ পৰাই বিৰাট ভাল লগ আছিলোঁ গুৱাহাটীত একেলগে আছিলোঁ বেছিভাগ টাইম এইফালে শৰাইঘাট ব্ৰিজ আৰু আছে ইয়াতে এনেকৈ গান শুনি ধুনীয়াকৈ আহি আছোঁ বতৰটো বম বতৰ ৰ'দ চদ দিছে আৰু 1 বজাত আহি পাইছিলোঁ আমি ব্ৰিজখন শৰাইঘাট ব্ৰিজ আৰু এতিয়া বাজিল কেইটা দেখিছে না আপোনালোক দেখাব ৰ'ব 3:30 হ'ল ইমানে যাম তাৰমানে আচৰিত এইবাৰ কিবা হৈছে আগত দেখি গম মানে ইমান যাম মই পোৱাই নাছিলোঁ আজি হায়েষ্ট যাম মানে চেছ আৰু পিছত দেখি যোনী আছে ইয়ে ক'ব আৰু পাগলা হৈ যাব লাগিব মানে 3 ঘণ্টাৰ পাৰ হৈ গ'ল ইমানে তাৰমানে যাম কিবা হৈছে একো নাজানো আমি যাই আছোঁ তো যদি এনেকুৱা টাইমত যদি এম্বুলেঞ্চ আহে কি গতি হ'ব কওকচোন একদম ক'ৰবাত চিৰিয়াছ পেচেণ্ট যদি এই আমাৰ জালুকবাৰীৰ পৰা যিটো খানাপাৰাত গেলি গৈছে এইটো ৰাস্তাত যদি এম্বুলেঞ্চ অহা নাহে কি গতি হ'ব আপুনি ভাবি চাওক মানে ইমানে বেয়া লগা টাইম দেখিছি না কি কৰিম ক'ত যাম মানে মাথা বেয়া গাইজ ইমাৰ্জেঞ্চি হ'লে মানুহ কিনকৈ অহা যোৱা কৰিব মই তাকে চিন্তা কৰি থাকোঁ ইফালেদিও যাম বৰাগাঁওদিও যাম কামাখ্যাগেটেদিও যাম সেইখিনি আৰু মালিগাঁৱৰ পৰাতো বম যাম এতিয়া এটা মানে দিওফালেদি পূৰা বিৰাট সদায় যাম মানে আজি বুলি নহয় সদায় যাম হৈ থাকে মানে কিনকৈ চলিব ইমাৰ্জেঞ্চি হ'লে মই তাকে চিন্তা কৰি থাকোঁ এই আৰ্মিকেইটাক দেখিছে না গৰমত বুলি থাকিব পৰা নাই গম পালোঁ কিহৰ কাৰণে এই জামটো হৈছিল কি হ'ব ইমান ৰ'দ দি আছে পানী দেখিছি না নাই মানে এতিয়াহে গম পালোঁ তো পানী ইমানে বেছি আছে ইয়াতে বৰাগাঁৱৰ এইখিনিত তো এইকাৰণে মানে জাম আছিল আৰু জামটো ভাঙিব পৰা নাই আৰে ইয়াৰ কি কৰিব আৰু চাৰিওফালে বানপানী গাঁও বুলি গাঁও টাউন বুলি টাউন মানে চিটিতো বানপানী হয় গাঁৱতো বানপানী হয় ঘৰ চৰ ভাঙি যায় ৰাস্তা বেয়া হৈ যায় গাড়ী জাম হৈ যায় 2-3 ঘণ্টা ধৰি কি হ'ব আৰু অসমখনত আৰু মানে দক আৰু চাহ তাহ খাই একদম ৰেডি এতিয়া ফ্ৰেছ হৈ ল'লো আৰু আমাৰ নানু এইটো ক Hi guys, কি খবর? নিতা খবর নাই আমি বাবু খেলে আছো ইটু বাবু বাবু কি করে আছো Oh my god গাইস এবাৰ আম খাইছো দেখছোন আৰু কিমান আম দেখছি না এগুলা অলপ পোকাও লাগে কিন্তু এইগুলা পোকা লাগছে বৰষুণ বতৰ কিনো কৰিব আৰু এই বৰষুণ দিয়ে আছে বৰষুণ অঁ নানুৱে এনেকৈ মোবাইল চাই আছে নানু কি খালা কণী খালা না কণী খাইছ না হে কণী খাইছ না কিয় পাকাত কিয় বহি আছ কণী খাইছ না A few moments later. আমি ঘৰত যেতিয়া আহিছোঁ আমাৰ বিয়াৰ পিছতে নাচিছিল সিহঁতে ভাত খাবৰ কাৰণে কাৰণ বিয়াৰ পিছতো অহা নহ'লে আৰু সেনেকুৱা সময়ো মিলা নাই
আৰু আমাৰ প্ৰীতিয়ে মাতিছে ভাত খাবৰ কাৰণে প্ৰীতি কি বনাইছে এটা ৰুটি আৰু মাংস মই প্ৰীতিৰ এখন ৰেষ্টুৰেণ্ট আছে ইয়াতে গুৱাহাটীতে আপোনালোকক দিম বাৰু পিছত ভিডিঅ' নতুনকৈ অঁ এটা আমাৰ নানু হৈছে মোক নকওঁ বুলি কৈছে এইটো বহি আছে তো গাইজ বৰষুণ পৰি থাকিলে ৰুটি আৰু মাংস এই চিকেন আৰু ৰুটি খাই কেনেকুৱা লাগে ক বঢ়িয়া লাগে মই ভাত খাই আছো এই ভাত খাই আছে চিকেন আৰু ৰুটি তো নতুনকৈ দোকান দি আছে কেইদিনমান পিছত অপেনিং হ'ব আপোনালোকক দেখাম মই কি পাব দোকানত ফাষ্ট ফুড আইটেম ন মটকা চাই মটকা। পাস্তা চাওমিন অঁ পাস্তা চাওমিন ঠিক আছে জনাই আছোঁ দোকানখন খোলা নাই এতিয়া খুলিব আৰু এই এল পি স্কুলতে হ'ব এই চাওঁ এইটো তো পূৰা মাৰি দিওঁ আৰু দক পিছত দেখাই আছোঁ পূৰা মাৰি দিওঁ এক কেৰাহী মাংস আৰু এক কি এইটো এক হটকেছ ৰুটি খতম মজা 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 ই মোক দিলা দে দে দে